হেল্ল' এভৰিৱান, ডিকি পূজাজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই কিনো হৈ আছে। হেল্ল' এভৰিৱান, ডিকি পূজাজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক একদম এটি ইম্পৰ্টেণ্ট এটা বস্তুৰ সহায়ত এটা বস্তু খালে আমাৰ ৱেইটটো একেবাৰে কমাব পৰা যায়, ৱেইট লছ হয়। আপোনালোকে চাব, প্ৰমাণ নিজেও খাই চাব, কৰি চাব। মই কোৱা বুলিয়েই নহয়, নিজেও খাই প্ৰমাণ পাব। কিনো বকিছোঁ মইহে জানো আৰু। হেল্ল' এভৰিৱান, ডিকি পূজাজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এতিয়া যে 1 মাহৰ ভিতৰত ৱেইট লছ কৰিব পৰা যায় বা 6 মাহৰ ভিতৰত ৱেইট লছ কৰিব পৰা যায়। আমি চবে কি বুকছ কৰিবলৈ বিচাৰি আছে, তেওঁলোকে নিশ্চয় এইটোত পাই ভাল পাব, জানিবলৈ পাৰি। আপোনালোকক কিনো হৈ আছে জানো। শ্লিম হৈ থাকিবলৈ সকলোৱে বিচাৰে। আমি কেনেকৈ শ্লিম হৈ থাকিব পাৰোঁ বা ফিট হ'ব পাৰোঁ, আমি সকলোৱে বিচাৰোঁ। গতিকে তাৰ কাৰণে একদম ইজি এটা টিপছ আপোনালোকক আজি দিবলৈ লৈছোঁ। আপোনালোকে সকলোৱে ভাল পাব। আপোনালোকে কোনো এক্সাৰচাইজ নকৰাকৈ বা খানা নকমোৱাকৈ এইটো কৰিবলৈ হেল্ল' এয়া চাওক, মই দিম মুখখন ইমান